তাত এজন প্ৰধান শিক্ষক আৰু 5জন শিক্ষকৰ পদ সৃষ্টি কৰি নিযুক্তি দিয়াৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত লৈছে। মই পুনৰবাৰ স্পষ্ট কৰিব বিচাৰোঁ যে এই বিদ্যালয়সমূহত যিসকল শিক্ষক শিক্ষয়িত্ৰীক বাগান কৰ্তৃপক্ষই নিযুক্ত কৰি ৰাখিছে তেওঁলোক যেনে আছে তেনেধৰণে থাকিব, বাগান কৰ্তৃত্বৰ অধীনতে তেওঁলোক থাকিব, তেওঁলোকৰ চাকৰিসমূহ প্ৰভিন্সিয়েলাইজ কৰা হোৱা নাই। উপৰঞ্চিভাৱে ইয়াত নতুন পদ সৃষ্টি কৰি অসম চৰকাৰে শিক্ষাৰ অধিকাৰ আইন আৰু NCTৰ গাইডলাইন মতে যি ধৰণে শিক্ষক নিযুক্তি দিব লাগে সেই প্ৰক্ৰিয়াৰ জৰিয়তে ইয়াত শিক্ষক নিযুক্তি দিব। প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ লগে লগে এই বিদ্যালয়সমূহত আমাৰ সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা মিড ডে মিল, বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্ম আৰু অন্যান্য সকলোবিলাক সা সুবিধা যিসমূহ আমাৰ অসমৰ চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়সমূহে লাভ কৰে সেই সকলোবিলাক সা সুবিধা অসম চৰকাৰৰ পৰা এই চাহ বাগিচা কৰ্তৃত্বৰ অধীনত চলিত বিদ্যালয়কেইখনৰ ছাত্ৰ ছাত্ৰীসকলেও এতিয়াৰ পৰা লাভ কৰিব। এইটো এটা অসম চৰকাৰখনৰ বহু ডাঙৰ সিদ্ধান্ত।